নমস্কাৰ নিউজ টাইম অসমৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ মই সত্যজিতে সকলোকে স্বাগতম জনাইছোঁ সঘনে শুনা যায় আজি যুৱ প্ৰজন্ম উচ্ছৃংখল সঘনে আজি যুৱ প্ৰজন্মৰ ওপৰত বিভিন্নজনে বিভিন্ন বিৰূপ মন্তব্য কৰা দেখা যায় আজি যুৱ প্ৰজন্ম নিচাগ্ৰস্ত আজি যুৱ প্ৰজন্ম নিচাগ্ৰস্ত আৰু আজি যুৱ প্ৰজন্মই সমাজৰ প্ৰতি কোনো সামাজিক দায়বদ্ধতা নাই কিন্তু তাৰ বিপৰীতে আজি আমি নিউজ টাইম অসমৰ এই বিশেষ অনুষ্ঠান যাত্ৰাত দেখাম কেইজনমান বিশেষ যুৱকক মই এই কাৰণে বিশেষ বুলি কৈছোঁ এই যুৱককেইজনক সাধাৰণতে যি সময়ত আজি যুৱ প্ৰজন্মৰ ওপৰত বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰি আহিছে কিন্তু তেনে সময়তে এইখন সমাজত থাকি সেই যুৱ প্ৰজন্মই সেই যুৱককেইজনে বিশেষভাৱে কৰি আছে কিছুমান সমাজৰ হকে কিছু বিশেষ কাম আহক পলম নকৰোঁ মই আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ 21st Century Savage Groupৰ এই ষ্টুডিঅ'লৈ এইসকলে আচলতে সেই ব্যতিক্ৰমী যুৱক যুৱতীসকল যিসকলে সৃষ্টিশীলতাৰ মাজেদি গঢ়িব বিচাৰিছে জীৱনৰ সোণোৱালী বাট আৰু মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম কেইবাজনো যুৱক যুৱতী আছে 21st Century Savage Group নামে তেওঁলোকে গুৱাহাটী মহানগৰীৰ এক অস্থায়ী কোঠাত আৰম্ভ কৰিছিল জীৱনৰ সোণোৱালী বাট মই প্ৰথমতে সকলোকে শুভেচ্ছা আৰু স্বাগতম জনাইছোঁ আচলতে তোমালোকৰ যি কৰ্ম সেই কৰ্মৰ মাজেদি তোমালোকে নিজৰ বাট মোকলাই ল'বলৈ সক্ষম হৈছা মই পুনতে তোমাৰ ওচৰলৈ আহিছোঁ কেনেকৈ আচলতে মনলৈ আহিলে সকলো পৰিকল্পনা আগৰ পৰাই আছিল বহুত আগৰে পৰিকল্পনা তাত আমি গোটেইখিনিয়ে কলেজতে হওক বা হোষ্টেলতে হওক গোটেইখিনি আমি একেলগে লগ হ'লোঁ তাত সকলোৰে বেলেগ বেলেগ চিন্তা সকলোৰে কিন্তু কামবোৰ একে কৰাৰে ইচ্ছা তেনেকৈ আমি সকলোখিনি লগ হ'লোঁ আৰু তেনেকৈ কাম কৰি 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 আজি এইটো পৰ্যায় পালোঁগৈ মানে 21 Century Savage আজি এই পৰ্যায়ত পালোঁ ক'ব লাগিব আচলতে মনালিছা শইকীয়াৰ ছবি MRT ৰোডৰ পৰা আৰম্ভ কৰি চক্ৰেটিছ ৰুম নাম্বাৰ 45 এ দ্য ইউনিভাৰ্চিটি দ্য ক্লোন আদি বহুকেইখন আচলতে চুটি ছবি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সমান্তৰালভাৱে এই চুটি ছবিকেইখনৰ যোগেদি ৰাইজৰ সমাদৰ লাভ কৰিছে কেইবাঠাইতো তেওঁলোকে আচলতে পুৰস্কাৰ লাভ কৰিছে মই পোনে পোনে উদীপ্ত কুমাৰ ভট্টাচাৰ্য উদীপ্ত আছে একেৰাহে পৰিচালক লগতে তেখেতে নিজে চিনেমাসমূহ সম্পাদনাৰ ওপৰতো তেওঁ জড়িত হৈ আছে উদীপ্ত এই সমগ্ৰ চিন্তাটো কেনেকৈ আহিল মনলৈ প্ৰথম আচলতে আমি প্ৰথমতে বিবৰুৱাত লগ হৈছিলোঁ গোটেইখিনি 2012 চনত তেতিয়া মই প্ৰথম গুৱাহাটীত আহিছোঁ বিবৰুৱাত পঢ়িবলৈ গোটেইকেইজন আমি তেনেকৈ নতুনকৈ আহিছোঁ আহি আমি নাটক এখন কৰিছিলোঁ এইচিত প্ৰথম আমি বাটৰ নাটক এখন কৰিছিলোঁ মই কোন বুলি সেইখন মই লিখিছিলোঁ তাৰপিছত তেনেকৈ কৰি তাৰপিছত প্ৰথমতে নাটকৰ লগত জড়িত হ'লোঁ তাৰপিছত মই কিবা কিবি সৰু সুৰাকৈ লেখা মেলা কৰি থাকোঁ তেনেকৈ নাটক লিখিলোঁ তাৰপিছত আমি চুটি ছবি বনালোঁ মিউজিক ভিডিঅ' তাৰপিছত কবিতাৰ কেছেট এখনো বনালোঁ আমি ৰেল লাইন যিমান দূৰ তেনেকৈ বনালোঁ আৰু তেনেকৈ কাম কৰি আছোঁ আচলতে বস্তুটো আমি এনেকুৱাকৈ ভবা নাই কিবা টকা পইচা বহুত লাগিব বা কিবা এনেকুৱা বস্তু লাগিব আৰু সৰু সৰুকৈ কৰি যোৱাৰে ইচ্ছা আমাৰ এতিয়ালৈকে কিমান ছবি নিৰ্মাণ কৰা হৈছে তোমালোকৰ যোগেদি আমাৰ হ'ল 7খন পুৰস্কাৰ পাইছা যথেষ্ট পুৰস্কাৰ পাইছা পুৰস্কাৰ পোৱা ছবিকেইখনৰ নামসমূহ ক'বা নেকি ডাক ক্লাউন বনজিৎ বৰ্মনৰ এই ডে ইন এ চিটি তাৰপিছত ৱাটাৰখনে বিবৰুৱাত অংশুমান বৰুৱাৰ পৰিচালনা আছিল ৱাটাৰখনে বিবৰুৱাত জাজ স্পেচিয়েল নমিনেশ্যন পাইছিল ক'ব লাগিব আচলতে এইসকলে সেই ব্যতিক্ৰমী যুৱক যুৱতীসকল বিভিন্ন সময়ত আজি নৱপ্ৰজন্মৰ ওপৰত বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰদান কৰে আজি যুৱচাম উচ্ছৃংখল হৈছে আজি যুৱচামে নিজৰ সমাজৰ প্ৰতি যি সামাজিক দায়বদ্ধতা সেই সামাজিক দায়বদ্ধতা পাহৰি গৈছে কিন্তু সেই বিৰূপ মন্তব্যটোৰ বিপৰীতে আচলতে এইসকল যুৱক যুৱতীয়ে দেখাই দিছে আজিও যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা নাই আজিও যুৱ প্ৰজন্মই নিজৰ গতিতে আছে মই এটা বিৰতিলৈ যাব লাগিব কিন্তু বিৰতিলৈ যোৱাৰ আগমুহূৰ্তত 21st Century Savage Group অৰ্থাৎ এইসকল যুৱক যুৱতীৰ দ্বাৰা নিৰ্মিত এখন চুটি ছবি চক্ৰেটিছ সেই চক্ৰেটিছ ছবিখন মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আচলতে কি জানেনে আমি যে জীয়াই আছোঁ আমি কোনেও জীয়াই থকা নাই আমাক জীয়াই ৰখা হৈছে